हेलो फ्रेंड्स पुनः एक नतुन भिडिओ मोर यूट्यूब चैनल यूनिक মাজনীলৈ स्वागतम जनाइছো। या मैं रेडी হৈছো कत जाम और कि करिम आपनालोকক देखाम और आमी जेहेतु जाबले उलाले गाड़ी मात दिले इ देखिसे ना उत्पात तार मोर लगत हि जाबले लागे हि आही मोर पिछे पिछे घुरी फुरिब और या मैं रेडी और एटो मोर नतुन बेग और मोर ड्रेस तो कि पिन्छु मैं तक भालके देखाम गतिके बोलक गई थाকক और आज मोर लगत कोन कोन जाब आपनालोকক देखाम और कत जाम देखाम गतिके गई थाকক भिडिओटोले आगुवाई ए आमी आही आसु भालके धरिब पाने रीता तार पाছত या लामा मेडाम भालके धरिबই पा নাই তেওঁ পুহৰ দেখাওঁতে আৰু গাড়ীত या नाम कीर्तन चलि আছে মই অকমান পৰিবেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰো আৰু ৰাখৰ মূৰ্তিখিনি আপোনালোকক অকমান দেখাম। या विभिन्न धৰণৰ মূৰ্তিৰে শ্ৰীকৃষ্ণ লীলাখিনি বুজাবলৈ চেষ্টা কৰিছে। या বস্ত্ৰহৰণ খুব সুন্দৰকৈ প্ৰদৰ্শন কৰিছে। या গোপীসকলে বস্ত্ৰহৰণ কৰাৰ কাৰণে কৃষ্ণক সেৱা জনাইছে যাতে বস্ত্ৰখিনি উভতাই দিয়ে। या কালিয় দমন কাৰণ সুন্দৰকৈ মানুহখিনিয়ে বুজি পায় কাৰণ সুন্দৰকৈ দেখাই দিছে লগতে লিখি দিছে যে কোনটোৱে কি বুজাইছে আৰু এয়া কংসবধ কৃষ্ণই কেনেকৈ কংসক বধ কৰিছে এয়া দেখাইছে সুন্দৰকৈ মূৰ্তি দ্বাৰাই বুজাইছে। আৰু এয়া হ'ল ব্ৰহ্মা ভগৱান ব্ৰহ্মাক সুন্দৰকৈ প্ৰতিস্থাপন কৰিছে। এয়া বিষ্ণু খুব ধুনীয়াকৈ কৰিছে আৰু ভাল লাগিছে মূৰ্তিখিনি। এয়া শিৱ আৰু কাৰুকাৰ্যখিনি সঁচাই বহুতেই ধুনীয়া বহুত মনোৰম চাই বহুত ভাল লাগিলে মানুহ বহুত হৈছে। এয়া ৰাধা কৃষ্ণ যোৰাটো সুন্দৰকৈ দেখাইছে। আৰু এয়া গণেশ বাবা মানুহ বহুতেই হৈছিল কাৰণ আমি অকমান সোনকালে গৈছোঁ কাৰণে মানুহৰ ভিৰটো অলপ কম পাইছোঁ পিছলৈ বেছি মানুহ হৈছিলে। এয়া সৰস্বতী মাতৃ এয়া বিভিন্ন ধৰণৰ দেৱ দেৱীসকলক দাতাসকলে দিছিলে আৰু এনেকৈ ধুনীয়াকৈ সজাই থৈছিলে আৰু মই যিখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু নাম কীৰ্তনৰ মাজেৰে কিছুমান গানো গাই আছিল গতিকে মই সেইটো কাৰণে এইখিনি মই ভইচখিনি কাটি দিছিলোঁ।
আৰু নিজেই যিমানখিনি পাৰোঁ ক'বলৈ চেষ্টা কৰিছিলোঁ। এয়া দাতা প্ৰতিমা হয়। মনোকামনা পূৰ্ণ হ'বলৈ বহুতে নিজৰ মানে যোনে যেনেকৈ ভাবে তেনেকৈ দাতা মানে মূৰ্তিখিনি দান কৰিছিলে। এয়া বহুত মূৰ্তি আছিলে আৰু জেগাডোখৰ ইমানেই ধুনীয়া আছিল আৰু মানুহৰ আৰু তাত মেলা পৰা আদি কৰি ৰাসৰ মূৰ্তি ৰাস হৈ আছিল, ভাওনা হৈ আছিলে, বিভিন্ন ধৰণৰ প্ৰগ্ৰেম তাত চলি আছে আৰু এইখিনিও আছিল দাতা প্ৰতিমা। মই গৈ দেখিলোঁ যে বহুতে দান কৰিছে আৰু এয়া মূৰ্তিখিনি অলৰেডি শেষ হৈছে, গোটেইখিনি দেখালোঁ। তাৰ পাছত জানেই নহয়, মাইকী মানুহ গ'লে মণিহাৰী মেলা এইবিলাকৰ প্ৰতি ৰাপটো চবৰে বেছি আৰু ইহঁতে মণিহাৰী দোকানত সোমাইছে। সিহঁত বুলি নহয়, ময়ো সোমাইছোঁ, কিছু চাইছোঁ কাৰ কি ভাল লাগে আৰু ইয়াৰ পৰিৱেশটো দেখিছেনে, বহুতো দোকান বজাৰ মানে তাত সজোৱা বস্তুৰ পৰা কাঁহৰ মানে বাচন বৰ্তনৰ পৰা আদি কৰি এয়া লামা মেডামে একদম ফুলি চাইছে। তেওঁ ফুলি বুলি ক'লে বলিয়া, গতিকে ফুলি চাইছে কি লয়। বিভিন্ন ধৰণৰ মানে বস্তু নোপোৱা বুলিবলৈ একো নায়েই আৰু ৰেটটো জেনুইন, বেছি দামো নহয় ইয়াত। এয়া চাওক দেখাইছোঁ আৰু কাপবিলাক চাওকচোন ইমান ধুনীয়া লাগিছে নহয়। নেছকেফে বুলি লিখা হৈছে, কেইবাটাও কালাৰৰ আছিল। আমাৰ ভাল লাগিছে কাপখিনি, আমি ভাবিছোঁ চবেই লওঁ। তাৰ লগত দৰদাম কৰি আছিলোঁ আমি গোটেইকেইজনীয়ে, ল'লোঁ কাপ আৰু এয়া বেগৰ ওচৰলৈ আহিলোঁ। বেগ বুলি ক'লেও ভাল লাগে আৰু বেগবোৰো এটা কম পৰিমাণৰ ৰেটতে দি আছিলে, গতিকে আমি বেগখিনিও চালোঁ। এয়া লামা মেডামক মই দেখাইছিলোঁ পিংক কালাৰ বেগটো আৰু মেডামেও ল'লে। মেডামে 5-6টামান বেগ ল'লে, ময়ো ল'লোঁ 6-7টামান বেগ, দুয়োজনীয়ে বহুতেই ল'লোঁ বেগ। আৰু ইয়াত দেখিছে দোকান বজাৰ। তাৰ পাছত আমি আহিলোঁ আমাৰ অলপ পেট পূজা কৰিবলৈ, খাবলৈ। মেডামৰ হোষ্টেলত থকা ল'ৰা এজনৰ মাকে দোকান দিছিলে, হোটেল দিছিলে, তেওঁ আমাক লৈ আহিলেগৈ আৰু বাইদেউলৈকো অশেষ ধন্যবাদ, আমাক ধুনীয়াকৈ খোৱালে। এয়া পৰ্ক ষ্ট্ৰিক, তাৰপিছত ডিম খোৱালে, পকৰি, ঘুগনি, বহুত কিবা কিবি দিলে, খুব ধুনীয়াকৈ শিকিছে। চাওক বহুত ভাল লাগিল খাই। আৰু এয়া আমি তিনিজনীয়ে সুন্দৰকৈ খানাটো খালোঁ। হেল্ল' ফ্ৰেণ্ডছ, এয়া আমি ৰাসৰ মেলাৰ পৰা আৰু অলপ ঘূৰি পকি আহি পালোঁহি আৰু কিবা কিবি অলপ বস্তু মই আনিলোঁ, বেছি নহয় তথাপিতো যিকেইটা আনিলোঁ ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰথমতে এইটো এটা বৰশী ল'লোঁ, কাৰণ বস্তুখিনি থ'বলৈ ক'তনো লৈ ফুৰিম হাতত, গতিকে এনেকুৱা এটা ল'লোঁ। আৰু প্ৰথমতে মই লৈছিলোঁ কাপখিনি বহুতেই ধুনীয়া হয় আৰু আপোনালোকে কি নাজানো, মোৰ কিন্তু কাপ দেখিলে বা বাচন বৰ্তন দেখিলে মই ৰ'বই নোৱাৰোঁ, মানে কি অলপ আনকমন দেখিলে মোৰ ল'বলৈ মন যায়। গতিকে মই ল'লোঁ কাপ কেইটামান। এয়া চাওক, এইকেইটা কাপ চাওক কেনেকুৱা পাইছে, নেছকেফে লিখা হৈ আছে, মোৰ খুব ভাল লাগিল। গতিকে এনেকুৱা এটা কাপত 5টাকৈ আছিলে, মই 2টা ছেট ল'লোঁ। এইটো এটা ল'লোঁ ব্লেকত আৰু এটা ল'লোঁ গ্ৰীণত আছে, আৰু এটা দেখাই আছোঁ আপোনালোকৰ লগত। এইটো এটা কালাৰ ল'লোঁ, দুইটা কালাৰ ভাল লাগিছে, কিন্তু ব্লেকটো হয়তো অলপ বেছি ভাল লাগিছে। গতিকে আপোনালোকক কোনটো ভাল লাগিছে মোক জনাবলৈ নাপাহৰিব। আৰু তাৰ পাছত আৰু এটা বস্তুত মোক খুব বেছি দুৰ্বলতা আছে, সেইটো হ'ল সৰু বেগবিলাক। এইটো এটা ল'লোঁ বেগ, চাওক কেনেকুৱা লাগিছে জনাবচোন। এইটো এটা বেগ ল'লোঁ। তাৰ পাছত এইটো এটা ল'লোঁ বেগ, ব্লেক আৰু হোৱাইটত ভাল লাগে। এইটো এটা ল'লোঁ, কাৰণ কেতিয়াবা কি হয় ড্ৰেছৰ লগতো মিলাই ল'বলৈ ভাল লাগে, আৰু বেগকেইটা মোক খুবেই ভাল লাগিল। গতিকে মই তেনেকুৱা বেগ ল'লোঁ 3টা, আৰু এটা ৰেডত ল'লোঁ, এইটো এটা ৰেডত ল'লোঁ। এই 3টাৰ ভিতৰত কোনটো বেছি ভাল লাগিছে আপোনালোকে জনাব। তাৰপিছত মই ষ্টনৰ বেগ 2টা ল'লোঁ, দেখাওঁ সেইটো আপোনালোকৰ লগত। আৰু এইটো হ'ল এটা পিংক কালাৰ, দেখিছেনে? এইটো এটা ল'লোঁ, এডাল দীঘল চেইন আছে, এইটো এটা ষ্টনৰ হয়, খুব ভাল লাগিল। বেগটো বেছি ডাঙৰ নহয়, একদম সৰু হয়, কিন্তু ভাল লাগিল খুবেই। এইটো চাওক। আৰু তেনেকুৱা মই আৰু এটা লৈছিলোঁ, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, এটা মই গিফ্ট দিম, আৰু এইটো মোৰ নিজৰ কাৰণে লৈছোঁ। এইটো চাওক, এইটো এটা,
এই কালাৰৰ বেগ মোৰ নাই, গতিকে এনেকুৱা এটাও ল'লোঁ। আৰু দুটা বেগ, আজি মানে বেগেই বেছি লৈছোঁ। আৰু এইটো আৰু এটা ল'লোঁ বেগ, দেখাম। এইটো এটা বেগ চাওক, ইমান ভাল লাগিছে নহয়। মোৰ বেগৰ কালেকশ্যন ইমানেই বেছি আছিল তাত, মোৰ মানে কোনটো লওঁ কোনটো নলওঁ লাগিছে। এইটো নাচনী দৰা কইনা আচলতে সেই খুব ভাল লাগিলে চাওক। এইটো এটা বেগ, এডাল দীঘল ৰছী আছে, মোৰ খুব ভাল লাগিল এইটো, আৰু চাইজটো বেছি ভাল লাগিল। আৰু তেনেকুৱা মই হোৱাইটত মানে ক্ৰীম কালাৰত এটা ল'লোঁ, এইটো খুব ভাল লাগিল চাওকচোন। আৰু কি হয়, এনেকুৱা বেগবিলাক সচৰাচৰ দোকানত খুব কমেই পোৱা যায় নহয়নে? এনেকুৱা মেলা বা কিবা অধিৱেশন এনেকুৱা হ'লেহে মানে পোৱা যায়। গতিকে এইটো এটা বেগ ভাল লাগিল। গতিকে কোনটো কেনেকুৱা আপোনালোকৰ বেগ কোনকেইটা বেছি ভাল লাগিছে সেইটো আপোনালোকে জনাব। আৰু এনেকুৱা এটা ল'লোঁ, এইটো এটা ল'লোঁ, মানে এইটো চালাড কাটি বা মিঠাই চিঠাই দি বা কেতিয়াবা ফ্ৰুটছ কাষ্টাৰ্ড এনেকুৱাবিলাকো বনাই পেলাই ইয়াত ধুনীয়াকৈ থ'ব পাৰে। আৰু এখন ঢাকন আছে, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তেনেকুৱা মই দুটা ল'লোঁ এয়া। আৰু এটা কি ল'লোঁ জানেনে? কাঠখিনি লওঁতেই মানে তাৰ মাজত এইটো এনেকুৱা আছিলে, দুটামান ভাঙা আছিলে, ঠাৰিটো ভাঙা আছিল। মই বোলো ইমান ভাল লাগিছে, এইটো এটা এনেই দি দিয়াচোন। কাৰণ ইয়াত কি হয়, এনেকুৱাবিলাকত কেতিয়াবা কলম চলম থ'বলৈ ভাল লাগে, নাইবা সৰু পুলি এটা মানি প্লেণ্ট হওক কিবা হওক এনেকৈ অকণমান ৰুই পেলাই সজাবলৈ খুব ভাল লাগে। গতিকে এইটো ল'লোঁ। আৰু বহুতে হয়তো ঠাৰিটো নহ'লেও কিবা খাব পাৰি, কিন্তু ভাল নালাগে ন ভাঙা বস্তুত খাই পেলাই। আমাৰ এটা নিয়ম আছে যে ভাঙা বস্তুত খাব নাপায়। গতিকে এইখিনি সমস্ত বজাৰ মই আনি থ'লোঁ, তাৰপিছত মই সামৰিম। আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ। আৰু যদি ভাল লাগিল আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। পুনৰ এক নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।